Hello everyone, welcome back to my channel. প্ৰথমতে এটা ক্লিপ লগাই দিছো। এই ক্লিপটো ভিডিও ক্লিপটো আপোনালোকে চাই লওক। আমি অসম পুলিচত কোনো ভ্যাকেন্সি ৰাখিব খোজা নাই। ভ্যাকেন্সি কেনেকৈ হয় যে নতুন পোষ্ট ক্ৰিয়েট কৰিলে হয়, জোৱানসকল ৰিটায়াৰ হ'লে হয়। কিন্তু আৰু এটা ভ্যাকেন্সি হয় যেতিয়া তলৰ জোৱানসকলে প্ৰমোশন পায়। প্ৰমোশন পোৱাৰ ব্যৱস্থাটো অসম আৰক্ষীত বহু দিনৰ পৰা বন্ধ হৈ আছিল। তাৰ ফলত নকৰো কিয় গোটেই লাইনটোত কৰবাত নহয় কৰবাত ভ্যাকেন্সি থাকি গৈছিল। এতিয়া আমি সিদ্ধান্ত লৈছো যে বছৰৰ যি প্ৰমোশন তাক আমি সেপ্টেম্বৰ মাহৰ আগতে প্ৰমোশন বিলাক দি আমি শেষ কৰিম। ৰিটায়াৰমেন্ট ভ্যাকেন্সিখিনি আমি জানোৱেই। যদি প্ৰমোশনাল ভ্যাকেন্সিখিনিও আমি গম পাই গলো আৰু 31 মাৰ্চত কোন কোন ৰিটায়াৰ হ'ব তাৰো যদি আমি লিষ্টখন গম পাই গলো, তেতিয়াহ'লে আমি অক্টোবৰ মাহত যদি এটা ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ কৰো, বাই 31 মাৰ্চ আমি সিলেকশন লিষ্ট দিব পাৰো। তাৰ মানে বছৰৰ ভ্যাকেন্সি আমি বছৰত পূৰ্ণ কৰিব পাৰো আৰু অসম আৰক্ষী এটা জিৰো ভ্যাকেন্ট পুলিচ ফোৰ্সলৈকে যাব পাৰে। সেই দিশত আমি সিদ্ধান্ত লৈছো যে এই বছৰতো আমি অক্টোবৰ মাহত অসম পুলিচৰ চলিত বৰ্ষৰ ভ্যাকেন্সি আৰু সম্ভাৱ্য ভ্যাকেন্সি দুইটাকে সন্নিবিষ্ট কৰি আমি ৰিক্ৰুটমেন্ট আৰম্ভ কৰিম আৰু 1 এপ্ৰিললৈকে আমি এটা জিৰো ভ্যাকেন্সি থকা এটা পুলিচ ফোৰ্সলৈকে আমি নিজক আগবঢ়াই লৈ যাম। এই ভিডিওটো চোৱাৰ পিছত আমি এটা কথা স্পষ্ট হ'ব পাৰো যে আমাৰ যি অসম পুলিচৰ চাকৰি আছে, সেই অসম পুলিচৰ চাকৰি প্ৰত্যেক বছৰে ওলাব। আমাৰ সিএম ছাৰে হেতুকে ক'বলৈ বিচাৰিছে প্ৰত্যেক বছৰে ওলাব। যেহেতু ধৰি লওক আপোনালোকে এতিয়া প্ৰথম শ্ৰেণীত আছে, প্ৰথম শ্ৰেণীৰ পৰা আপোনালোকে দ্বিতীয় শ্ৰেণী পাবলৈ হ'লে যে পৰীক্ষা হয়, পৰীক্ষাৰ পিছত প্ৰমোশনেল আগতে মানে পটককেনে প্ৰমোশনটো হোৱা নাছিলে। এতিয়া প্ৰত্যেক বছৰে হয়তো প্ৰমোশন কৰিব চাগে। প্ৰমোশন কৰাৰ লগে লগে তলৰ যিখিনি ভেকেন্সি সেইখিনি ওলাই যাব। সেই ভেকেন্সিখিনি ওলোৱাৰ লগে লগে ভেকেন্সিখিনি পূৰণ কৰিবলৈ হ'লেতো আকৌ ৰিক্ৰুটমেণ্ট কৰিব লাগিব। গতিকে প্ৰত্যেক বছৰে হয়তো আমাৰ যি অসম পুলিচৰ ভেকেন্সি আছে সেই ভেকেন্সিবোৰ ওলাই থাকিব। আৰু এতিয়া বয়সৰো চিন্তা নাথাকিব, কাৰণ আগতে 3-4 বছৰ মূৰত বা 2 বছৰ 3 বছৰ মূৰত বা এবছৰ 2 বছৰ মূৰত এনেদৰে কিছুমান ভেকেন্সি ওলাইছিলে অসম পুলিচৰ, মানে বছৰেকত ওলাইছিলে ভেকেন্সি কিছুমান। এতিয়া হয়তো প্ৰত্যেক বছৰে ওলাব ভেকেন্সি। এইটো এটা আমাৰ বাবে সুখবৰ। বয়স মুঠতে আপোনালোকে পুৰা প্ৰেক্টিচ কৰি থাকক, এদিন নিশ্চয় সফল হ'ব। ধন্যবাদ।